হেল্ল' বন্ধুসকল নমস্কাৰ মোৰ আজি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত মই আৰু কেইটামান ধুনীয়া পইণ্ট লৈ আহিছোঁ। মই কৈ দিওঁ বাৰু মানে ভিডিঅ'টো আচলতে আজি আমি মানসিকভাৱে কেনেকৈ মানে আমি সুখী হৈ থাকিব পাৰোঁ এই এনেকুৱা ভিডিঅ' মই আগতেও আপোনালোকক দিছোঁ। আজি ভিডিঅ'টো অকণমান মোৰ ব্যক্তিক্ৰমী টাইপত হৈছে, অকণ মই আচলতে পইণ্ট হিচাপে মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আজি আহকচোন মোৰ ভিডিঅ'টোলৈ। ইয়াত 1 নম্বৰ পইণ্টটোতে দেখিছে আমি অকলে থাকিবলৈ আপোনালোকে কেতিয়াও ভয় নকৰিব। মানে সুখী হোৱাৰ মানসিক হিচাপে মানে মানসিকভাৱে আমি কেনেকৈ সুখী হৈ থাকিব বিচাৰোঁ, সুখী হোৱাৰ মেইন পইণ্ট কেইটামান আছে, আপোনালোকে শুনিবচোন ভালকৈ। ইয়াত কৈছে যে আমি মানে আপুনি অকলে থাকিবলৈ কেতিয়াও ভয় নকৰিব, নাম্বাৰ 1। নাম্বাৰ 2ত কৈছে কোনো কামৰ পৰা তাৎক্ষণিক ফল আশা নকৰিব। আমাৰতো মানুহৰ এটা লক্ষণ আছে, আমি কিবা এটা কাম কৰিলে আমি মানে কি কওঁ, তাৰ ফলটো আমি তৎক্ষণাত বিচাৰোঁ ন, কিন্তু সেইটো কৰিবলৈ মানা কৰিছে। আৰু এটা কৈছে অতীতক লৈ কোনো চিন্তা নকৰিব। একদমেই সঁচা, অতীতক লৈ আমি কেতিয়াও চিন্তা কৰাটো একদম বেয়া কথা। যদি আপুনি অতীতৰ কথা চিন্তা কৰি আগবাঢ়িম বুলি ভাবে, হয়তো আপুনি আধাতে ৰখি যাবলগীয়া হ'ব আৰু আগবাঢ়িব আপুনি কেতিয়াও নোৱাৰিব, এইটো মনত ৰাখক। আৰু এটা কৈছে সকলোকে সুখী কৰিবলৈ চেষ্টা নকৰিব। এইটো এটা একদম ধুনীয়া পইণ্ট। আমাৰ মানুহৰ এটা কি হয়, আমি কোনোবা কেতিয়াবা কিবা এটা হ'ল, আমি তেওঁক সুখী কৰিবৰ কাৰণে বহুত চেষ্টা কৰোঁ ন, এইটো কৰিম তেওঁ ভাল পাব নেকি, বা এনেকৈ কোৱাৰ কাৰণে তেওঁ এনেকুৱা মানে মই ভাবোঁ এনেকুৱা কথা ইমান বেছি চিন্তা নকৰিব। ইয়াত এইটো কৈছে শুনক, সকলোকে সুখী কৰিবলৈ চেষ্টা নকৰিব। পৃথিৱীত যদি আপুনি সকলো কাৰণেই কৰিবলগীয়া হ'লে কিছু আপোনাৰ প্ৰব্লেম আহিবই। তাৰপিছত কৈছে আপোনাৰ একান্ত ব্যক্তিগত কথাবোৰ কিন্তু কাকো প্ৰকাশ নকৰিব। এইটো একদম বহুত ডাঙৰ কথা। বিশেষকৈ মই এটা কথা ক'ব বিচাৰিছোঁ দেই, মতা মানুহবিলাকে পৰাপক্ষত মই ভাবোঁ দেই, মোৰ কথা হয়তো প্ৰকাশ নকৰে, কিন্তু আমাৰ মাইকী মানুহবিলাকৰ আমাৰ মনবোৰ কেনেকুৱা জানে, আমি কাৰোবাক খুব ভাল ন, কিন্তু লাষ্টত গৈ আমি ভিতৰৰ কথা আমি প্ৰকাশ কৰি দিওঁ ন, কিন্তু এইটো কৰিব কেতিয়াও নাপায়। মতা মাইকী বুলি মই কোৱা নাই, আছিলে কথাটো মই লৈহে কথাটো কৈছোঁ, কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ মানে নিজৰ একান্ত ব্যক্তিগত কথা কাকো প্ৰকাশ নকৰিব। নহ'লে প্ৰকাশ কৰিলে জানেই নহয়, হয়তো এদিন নহ'ব, দুদিন নহ'ব, এবছৰ পিছত আপোনাৰ সেই কথাখিনি নকওঁ আৰু এইটো কথা। তাৰপিছত আৰু এটা কথা কৈছে বেলেগৰ সফলতাত দুখ নকৰিব। এইটো এটা একদম ধুনীয়া পইণ্ট, শুনক। বেলেগৰ সফলতাত দুখ প্ৰকাশ কেতিয়াও নকৰিব। মানে বেলেগৰ সফলতা, কিছুমান মানুহ এনেকুৱা আছে আমাৰ পৃথিৱীত, কাৰোবাৰ যদি ভালটো দেখে, কাৰোবাৰ উন্নতি হোৱাটো দেখিব নোৱাৰে, কাৰোবাৰ ঘৰৰ সন্তান ভাল ৰিজাল্ট কৰাটো দেখিব নোৱাৰে, মানে বহুত কাৰণ আছে। মানে দেখিলে মনত হিংসা ভাৱ হয়। সেই ভাৱটো যদি আপোনাৰ মনত থাকে, সেই মনত যদি সেই ভাৱটো আহে, আপুনি এটা কথা নিজক মানি লওক, আপুনি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো এটা একদম ধুনীয়া পইণ্ট। আমি নিজক নিজে আমি টেষ্ট কৰিবলগীয়া হৈ গ'ল এতিয়া। কেলৈ, যদি তেনেকুৱা কাৰোবাৰ সুখ দেখি, কাৰোবাৰ সফলতা দেখি যদি আমাৰ মনত হিংসা ভাৱ আহে, তেতিয়া আপুনি এটা কথা আমি নিজক নিজে এইটোৱে জানি লওক যে মই জীৱনত সুখী হ'ব নোৱাৰোঁ কেতিয়াও। এই একদম ধুনীয়া পইণ্ট। আৰু এটা কথা কৈছে ৰিস্ক ল'বলৈ শিকক। এইটোতো একদম সঁচা কথা। যিকোনোৱে কাম নহওক বা যিটোৱে নহওক, আমি ৰিস্ক ল'বই লাগিব। ৰিস্ক ল'লেহে আপুনি কামটোত সফলতা হ'ব পাৰিব। আৰু এটা কথা কৈছে কাকো ঘৃণা নকৰিব। এইটো এটা একদম ধুনীয়া পইণ্ট কিন্তু দেই, কাকো ঘৃণা নকৰিব। ঘৃণা যদি মনত আপোনাৰ কাৰোবাৰ প্ৰতি থাকে, আপুনি এইটো কথা মনত ৰাখক, আপুনি কেতিয়াও জীৱনত সুখী নহয়। তাৰপিছত কৈছে যিকোনো সমস্যাক লৈ অত্যাধিক চিন্তা নকৰিব। এইটো কিন্তু একদম সঁচা কথা দেই, মনত ৰাখক। কিছু মানুহ ইমানেই চিন্তা কৰি মানুহ ডিপ্ৰেশ্যনত যোৱা আমি দেখিছোঁ ন। সেইটো কাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ, সমস্যাটো মানুহৰ জীৱনত আহিবই, আমি আগবাঢ়ি যাবই লাগিব, হয় নাই? দুখ সুখ আমাৰ জীৱনৰ এইটো এটা একদম কি আৰু জীৱনৰ এইটো এটা অংগই হয়, এইটো এটা পাৰ্ট। সেই পাৰ্টটোত আমি ফেচ হ'বই লাগিব না, আমি আগবাঢ়িবই লাগিব। সেইকাৰণে এটা কথা কৈছে যিকোনো সমস্যাক লৈ অত্যাধিক চিন্তা নকৰিব, শান্ত হৈ থাকক, শান্ত হৈ থাকিবলৈ কৈছে। আমি প্ৰতিটো কাম ভাল হোৱা আশাৰে চেষ্টা কৰা উচিত। ভাল হোৱাৰ আশাৰে আমি যিটো কাম কৰিম ইমানেই ভালকৈ কৰক, মন দি কৰক, সেই কামটো আপোনাৰ ভাল হোৱা আশাৰে আপুনি কৰক, সেইটো কথা কৈছে। আৰু কৈছে নিজৰ সকলো কাম সুখী হৈ আনন্দৰে কৰক। এইটোতো একদমেই সঁচা কথা। আপুনি যিকোনো কাম কৰে, কিবা এটা বনাইছে, একদম ফূৰ্তি মনেৰে, আনন্দ মনেৰে বনাওক। যদি আপুনি মই ভিডিঅ'ৰ আগত কৈছোঁ, এইটো মই বেলেগ এটা পইণ্ট, আপুনি খানা বনাই থাকোঁতে যদি এই ঘৰৰ সন্তানটোকে গালি দি আছোঁ, কিবা ফাল্টু কাৰোবাৰ কথাই মনত পৰি আমি খানা বনাইছোঁ, আপোনাৰ সেই খানাখিনি কিন্তু বেয়া হৈ যাব। সেইকাৰণে আপুনি এটা কথা, চব কথা মনত ৰাখিব, যিটো কাম কৰিব, অকল খানা বনোৱা বুলিয়ে মই কোৱা নাই, বেলেগ যিকোনো কামে সদায় সুখী হয়, আনন্দ মনে, একদম মন
খোলা কৰি কামটো কৰক সেইটো কথা কৈছে ইয়াত এটা কথা কৈছে আৰু শুনিব এটা কথা আমি মনত ৰাখিব যি ব্যক্তি মনে মনে থাকে বা শান্ত হৈ থাকিব জানে সেই সকল ব্যক্তিৰ ভিতৰত প্ৰায় সত্যক বিচাৰি পোৱা যায় বাহ কিমান ডাঙৰ কথা কৈছে শুনকচোন এটা কথা মনত ৰাখিব যি ব্যক্তি মনে মনে থাকে বা শান্ত হৈ থাকিবলৈ জানে সেই সকল ব্যক্তিৰ ভিতৰত কিন্তু প্ৰায় সত্যক বিচাৰি পোৱা যায় দেখিছেনে কিমান ধুনীয়া কথা কৈছে এইটো একদমেই সঁচা কথা আৰু শান্ত হৈ থকা হেৰিত সঁচাকৈ সত্যক বিচাৰি পোৱা যায় সেইটো কথা কৈছে আৰু এটা কথা কৈছে আৰু মিছলীয়া লোকে সদায় হুলস্থুল কৰে আৰু ভিতৰত মানে কি চিঞৰ বাখৰ কৰে মানে তেওঁ মানে ইমানেই চিঞৰ বাখৰ কৰে নে যিবোৰ মিছলীয়া দেই আৰু ডাঙৰ কথা কৈ সত্যটোক লুকুৱাবলৈ চেষ্টা কৰে যিবোৰ মিছলীয়া মানে তেওঁলোকৰ কথা কৈছে আৰু এটা কথা কৈছে শুনা কেতিয়াবা মানুহৰ বেছি কেতিয়াও ভুল হৈ গৈছে এইটো কথা কৈছে শুনকচোন কেতিয়াও মানুহৰ ওচৰলৈ বেছিকৈ ওচৰত নাযাব প্ৰতিটো সম্পৰ্কত এটা দূৰত্ব ৰাখিবলৈ চেষ্টা কৰক তেতিয়া সম্পৰ্কবোৰ কিন্তু ভাল হৈ থাকে ইমান ধুনীয়া কথা কৈছে শুনকচোন আকৌ এবাৰ কৈ দিছোঁ কেতিয়াও মানুহৰ বেছি ওচৰত নাযাব বেছি ওচৰত মানে বেছি ঘনিষ্ঠতা কৰাটো এটা হিচাপত কৰিব কৈছে বেছি ঘনিষ্ঠতা কৰিলে মানুহৰ কি হয় সেই বস্তুটো আচলতে বুজাইছে প্ৰতিটো সম্পৰ্কত এটা দূৰত্ব ৰাখিবলৈ চেষ্টা কৰক তেতিয়া সম্পৰ্কবোৰ ভালকৈ থাকিব আৰু বেছি ওচৰ চাপি গ'লে অধিকাৰ জন্ম হয় শুনিছেনে কিমান ধুনীয়া কথা কৈছে বেছি যদি ওচৰলৈ গুচি যায় তেতিয়া অধিকাৰ জন্ম হয় তাৰপিছত ইচ্ছা নকৰিলেও খং অহংকাৰ আৰু প্ৰেমৰ মানে আবেগ আহে কিমান ডাঙৰ কথা কৈছে এইটো একদমেই সঁচা কথা কাৰণ যিমানে ওচৰলৈ যোৱা হয় সিমানেই মোহ বাঢ়ি যায় এইটোতো একদমেই সঁচা কথা আমাৰ এইটো মানুহৰ এইটো এটা হেৰিয়ে হয় সেইটো একদম সঁচা কৈছে এইখিনিৰ পৰা আমাক বিৰত থাকিবলৈ কৈছে তাৰপিছত আৰু এটা কথা কৈছে শুনিব নিজৰ আত্মসন্মান ত্যাগ কৰি মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰি লাভ নাই এইটোতো একদম সঁচা কথা আমাৰ নিজৰ আত্মসন্মান এটা আছে ন এইটো কৈছে নিজৰ যদি আত্মসন্মান ত্যাগ কৰি আপুনি মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰি কিন্তু আমাৰ লাভ নাই হয়তো এইটো গম পাইছে এইটো মানে বহুত কাৰণত হ'ব আৰু এইটো কথাটো গম পাইছে আৰু ইয়াত কৈছে আপোনাৰ আত্মসন্মান কি সৰি এইটো কৈছে য'ত আপোনাৰ আত্মসন্মান নাই তাৰ পৰা নিজকে সদায় আঁতৰাই ৰাখাই ভাল যোনে আপোনাক সন্মানেই নকৰে ন তেওঁৰ ওচৰত গৈ আপোনাৰতো একো লাভ নাই আৰু সেইকাৰণে কৈছে সেই তেনেকুৱাৰ পৰা আপুনি নিজক সদায় বচাই ৰাখিব আৰু নিজক আঁতৰাই ৰাখিব এটা কথা সদায় মনত ৰাখিব লাগিব খুজি মাগিও কেইটকামান পাব পাৰি কিন্তু সন্মান কেতিয়াও ভিক্ষা খুজি পাব নোৱাৰি এইটোতো একদমেই সঁচা কথা আপুনি খুজিলেও মাগিলেও বা ৰাস্তাত গৈ যদি আপুনি কৈও যে কাৰোবাক কিবা এটা বিচাৰে আপোনাক দিব কিন্তু আপুনি সন্মানটো জানো কাৰোবাৰ পৰা খুজি লোৱা বস্তু হয় জানো খুজি ল'ব পাৰিব জানো সেইটো কথা কৈছে সন্মান লাভ কৰিব পাৰিব মাথো নিজৰ কৰ্ম আচৰণ আৰু চৰিত্ৰৰ জৰিয়তে এইটো একদম ধুনীয়া কথা কৈছে সন্মান লাভ কৰিব পাৰিব মাথো নিজৰ কৰ্ম আচৰণ আৰু চৰিত্ৰৰ জৰিয়তে আৰু এটা কথা কৈছে আমাৰ জীৱনৰ পৰা কিছু মানে কি বুলি কৈছে আমাৰ মানে জীৱনৰ কিছুমান মানে হেৰি আঁতৰাব বিচাৰে যদি নিজৰ মানে আমাৰ নিজৰ জীৱনটোৰ কথা কৈছে আমাৰ নিজৰ জীৱনটোত কিছুমান আমাৰতো জীৱনটোত দুখ দুৰ্দশা আন্ধাৰ সকলোৱে থাকে ন এইটো কথাই কৈছে যে নিজৰ জীৱনৰ পৰা যদি আমাৰ নিজৰ জীৱনটোৰ পৰা যদি আমি আন্ধাৰ আঁতৰাব বিচাৰোঁ তেন্তে আমি নিজৰ খোজটো প্ৰথম নিজে আগবঢ়াই দিব লাগিব আপুনি বুজি পাইছেনে কি কৈছে মানে আপোনাৰ জীৱনত আন্ধাৰ আছে আপুনি আন্ধাৰ যদি জীৱনৰ পৰা আঁতৰাব বিচাৰে আপোনাৰ মানে কি কৈছে খোজটো মানে আপোনাৰ খোজটো আপুনি নিজে আগুৱাব লাগিব আৰু এটা কথা কৈছে সমাজত কেতিয়াবা বহুত এনেকুৱা মানুহ আছে যি নিজৰ পত্নীগৰাকী অলপ মানুহ সন্মান কৰিব নাজানে বা সন্মান দিব নোখোজে সন্মান কৰিব নাজানে বুলি নহয় আচলতে কিছুমান পুৰুষে কি কৰে নিজৰ পত্নীক মানে এটা কি ক'ম মানে যন্ত্ৰ বুলিয়ে ভাবি লয় নে কি ভাবি লয় নাজানো কিন্তু তেওঁলোকে কি কৰে নিজৰ পত্নীক কিন্তু সেই সন্মানটো মৰমটো দিব নোখোজে আপোনালোকে চাবচোন তেনেকুৱা আমি পায়ে আছোঁ বাৰু সেইটো কথা ইয়াত কৈছে সমাজত কেতিয়াবা বহুত এনেকুৱা মানুহ আছে যি নিজৰ পত্নীগৰাকীক অলপ মানুহ সন্মান কৰিব নাজানে বা সন্মান দিব নোখোজে কিন্তু এটা কথা আমি সদায় মনত ৰখা উচিত পত্নী মাথো কাম কৰি থকা মাথো এটা মেচিন নহয় কিমান ধুনীয়া কথা কৈছে প্ৰেম ভাল পোৱা আৰু সন্মান তেওঁকো প্ৰয়োজন তিক্ত কথা কৈ তেওঁক হৃদয়ত আঘাত দিয়াটো একেবাৰে ভুল কথা এনেকুৱা আজি হয়তো সমাজত আমি বহুত এনেকুৱা মানে কি ক'ম পুৰুষকো বহুত হেৰি কৰা হয় বা
মহিলাকো কোৱা হয় কিন্তু কিছু হয় দুইটাৰ হেৰিয়ে আমি সদায় শুনি আছোঁ বা দুইটাৰ হেৰিতে আমি আগবাঢ়ি গৈছোঁ কিন্তু কিছু মানে পুৰুষেও নিজৰ পত্নীগৰাকীক কিন্তু মানে সেই সন্মান চকুৰে নাচায় এটা মানে যিটো মৰম যিটো ভাল পোৱা যিটো সেই বস্তুটো দিব নোখোজে কিন্তু আপোনালোকে চাবচোন তেনেকুৱা এই সমাজত পৃথিৱীত বহুত তেনেকুৱা আছে সেইটোৱে কৈছে যে পত্নীগৰাকী মাথো এটা মেচিন নহয় ন সি যে কামেই কৰি থাকিব যে তাইতো এটা ভাল পোৱা মৰম সন্মান তাইতো এটা মানে হেৰিত আছে ন সেইকাৰণে কৈছে সেইখিনি দিব কৈছে মানে ইমান ধুনীয়া কথা কৈছে মানে আজি আচলতে এই পইণ্টখিনি আপোনালোকলৈ মই এটা কাৰণেই লৈ আহিলোঁ মানুহৰ জীৱনত চাওক এটা কথা সুখী হোৱাৰ মানে বহুত কিবা কাৰণ আছে আপুনি কিবা কৰি আপুনি কিছুমান মানুহে নিজৰ জীৱনটো কি হয় ভাল কৰ্ম কৰিও মানুহ সুখী হৈ থাকিব পাৰে কিছুমানে কি কৰে নিজে বেয়া কৰ্ম কৰিলে আগবাঢ়ি গৈও ভাবে কি মই সুখী হৈ আছোঁ কিন্তু এটা কথা আমি জনা উচিত মই ভাবোঁ বেয়া কৰ্ম কৰি সুখী হোৱাটো ভগৱানৰ মতেও সেইটো পাপ কাম সেইটো কাৰণে আমি সেইটোত আগবাঢ়ি যোৱাটো একদমেই ভুল কথা সদায় শুদ্ধ মনেৰে পবিত্ৰ মনেৰে সদায় ভাল কামত আগবাঢ়ি যাওক মই ভাবোঁ সেইটোৱে চবতকৈ সুখী আৰু সেইটোৰ নিচিনা শক্তিমান সেইটোৰ নিচিনা সন্মান মই ভাবোঁ সেইটোৰ নিচিনা মানে শক্তিশালী মানে একদম মানে মজবুত পৃথিৱীত আৰু নাই সেইকাৰণে ভাবোঁ সদায় নিজক সদায় বচাই ৰাখক নিজক ধুনীয়াকৈ ৰাখক নিজক মৰম কৰক আৰু সকলো হেৰিত আমি ধুনীয়াকৈ আগবাঢ়ি যাব লাগে মানে কি ক'ম আৰু সুখী হোৱাৰ বহুত কাৰণ আছে আপুনি আৰু দুৰ্বলজনক অকণমান সহায় কৰি চাব সহায় কৰিবও লাগে আমি সহায় কৰাটো আমাৰ জীৱনৰ এটা মই ভাবোঁ সুখী হোৱাৰ এটা একদম মেইন পইণ্ট সেইটো এটা হয় আৰু আগবাঢ়ি যাওক ভালকৈ থাকক সকলোৱে ভালকৈ থাকিব লাগে আৰু সকলোৰে মনৰ মানে কাৰো প্ৰতি কাৰো বেয়া ভাৱ আহিব নালাগে আমি সকলোৱে মিলিজুলি থাকিব লাগে মানুহে মানুহক সদায় মৰম কৰিব লাগে ইমানেই আজি মোৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ নমস্কাৰ আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ আৰু এটা কথা মোৰ ভিডিঅ'টো যদি কোনোবাই চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি যাবলৈ কেতিয়াও নাপাহৰিব নমস্কাৰ